নেক্সট ভিডিঅ' পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ। আজি কোনো ৰেচিপি লৈ অহা নাই, আজি দেখা পাইছোঁ তোমাৰ মিনি গাৰ্ডেন এখনৰ লগত। আহকচোন চাওঁ। এইফালে মায়ে ৰুইছে কোমোৰা গছ, ইয়াতে লাগি আছে এইটো কোমোৰা। এইফালে সৰুছে কোমোৰা এটা, নেচেৰাৰ ওপৰত লাগি আছে। ইফালে এইয়া নেচেৰা লাগি আছে। পাত এইফালে সৰু সৰু এইফালে লাগি আছে। এইফালে আছে কচু, এইফালে শাক কৰিছে মায়ে। ইয়াৰ মাজেৰে ফুলো আছে। এইফালে আছে কোমোৰা আলু এডাল। এইফালে ৰুইছে তিতাকেৰেলা গছ। লাগি আছে এইফালে। এইফালে আপোনাৰ বেঙেনা গছ এতিয়ালৈকে লগা নাই, লাগিব। তাৰপিছত এইফালে কচু ৰুইছে মায়ে। এইফালে আছে আপোনাৰ পুঁই শাক, আৰু এইফালে আছে আপোনাৰ মিনি মিনি বেঙেনা, সৰু সৰু চিঙি মোৰ হোৱা নাই এতিয়াও। এইফালে সৰু সৰু জলকীয়া, ডাঙৰ হোৱা নাই এতিয়াও। ইয়াৰ মাজতে ফুলো আছে। সেইডাল আমৰ গছ, খাবলৈ একেবাৰে মিঠা হয়। এইফালে আছে গোল গোল নেমু, এইফালে বেঙেনা, সেইফালে এডাল এল'ভেৰা গছ, এইডাল এইডাল আমো দেখিবলৈ ধুনীয়া, খাবলৈ একদম মিঠা। এইফালে মায়ে ৰুইছে কোমোৰা। এইফালে আছে আপোনাৰ হালধি গছ, ধুনীয়াকৈ ৰুইছে মায়ে মাছৰ কাৰ্টুনত। এইফালে আছে জলকীয়া, গোল নেমু, এইফালে পুঁই শাক, এইফালেও আছে বেঙেনা গছ, জলকীয়া এতিয়ালৈকে লগা নাই, লাগিব। ইফালে বেঙেনা, এইফালে বেঙেনা সৰু সৰু হৈ আছে, টিকলু টিকলু হৈ আছে বেঙেনা। এইফালে টিকলু হৈ আছে। এডাল তিতাকেৰেলা গছ বগাইছে। এইফালে মায়ে কোমোৰা এটা লাগিছে, প্লাষ্টিকেৰে ঢাকি দিছে। ইয়াৰ মাজতে ফুলো আছে। সেয়া বিৰাট ধুনীয়া দেখিবলৈ। এইফালে বেঙেনা, এইফালে জলকীয়া, এইডাল আপোনাৰ ভাতকেৰেলা বগাইছে। এইফালে বেঙেনা, এইফালে তুলসী পাত গছ, এইফালে মায়ে হালধি ৰুইছে, কোমোৰা, তাৰপিছত আছে নেচেৰা গছ, সেইফালে এডাল জেতুকাৰ গছ আছে। সেয়া তিতাকেৰেলা লাগি আছে, আপুনি দেখা পাইছে চাগে, সৰু সৰু তিতাকেৰেলা। এইডাল অমিতা গছ ৰুইছে মায়ে। এইবোৰ চব ছাদৰ ওপৰত ৰোৱা হৈছে। ইয়াতে কোনো সাৰ দিয়া নাই, ঘৰৰে চব্জিৰ বাকলিবিলাক পচাই কেনে দিছে ইয়াতে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।